আজিৰ ভিডিঅ'ত ইণ্ডিয়ান পলিটিৰ 5টা প্ৰশ্ন আমি আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হু ইজ দ্য স্পিকাৰ অফ ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াত 4টা অপশ্যন দিয়া আছে: দ্য প্ৰাইম মিনিষ্টাৰ, দ্য ভাইচ প্ৰেচিডেণ্ট, দ্য স্পিকাৰ অফ দ্য লোকসভা, দ্য প্ৰেচিডেণ্ট। শুদ্ধ উত্তৰটো হৈছে দ্য ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতি হ'ল ৰাজ্যসভাৰ অধ্যক্ষ। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে চি.পি. ৰাধাকৃষ্ণন। গতিকে চি.পি. ৰাধাকৃষ্ণন হৈছে বৰ্তমান ৰাজ্যসভাৰ অধ্যক্ষ। তেওঁ 2025 চনৰ 12 ছেপ্টেম্বৰৰ পৰা ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ইয়াত 4টা অপশ্যন দিয়া আছে: দ্য প্ৰাইম মিনিষ্টাৰ, দ্য চিফ জাষ্টিচ অফ দিল্লী হাইকোৰ্ট, দ্য চিফ জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট, দ্য স্পিকাৰ অফ দ্য লোকসভা। শুদ্ধ উত্তৰটো হৈছে দ্য চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। এন আৱাৰ during a day's session when questions or issues may be raised without prior notice in the Indian Parliament is called। অৰ্থাৎ ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বা বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে: ফ্ৰীডম আৱাৰ, লাঞ্চ আৱাৰ, জিৰ' আৱাৰ আৰু পাৰ্টি আৱাৰ। অৰ্থাৎ স্বাধীন কাল, মধ্যাহ্ন ভোজন কাল, শূন্য কাল আৰু দলীয় কাল। শুদ্ধ উত্তৰটো হৈছে জিৰ' আৱাৰ অৰ্থাৎ শূন্য কাল। ভাৰতীয় সংসদত শূন্য কালৰ সময়ছোৱাত আগতীয়া জাননী অবিহনে প্ৰশ্ন বা বিষয় আদি উত্থাপন কৰিব পাৰি। নেক্সট কুৱেশ্যন। হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? অৰ্থাৎ নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াত 4টা অপশ্যন দিয়া আছে: দ্য ফাইনেন্স মিনিষ্টাৰ, দ্য প্ৰাইম মিনিষ্টাৰ, দ্য গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। শুদ্ধ উত্তৰটো হৈছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন। Which of the following is not a component of the Constitution of India? ইয়াত 4টা অপশ্যন দিয়া আছে: The Directive Principles of State Policy, The Fundamental Rights, The Directive Rights of the Center আৰু The Fundamental Duties। শুদ্ধ উত্তৰটো হৈছে The Directive Rights of the Center অৰ্থাৎ কেন্দ্ৰৰ নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানৰ এটা উপাদান নহয়। ভাৰতীয় সংবিধানত পাৰ্ট 4 আৰ্টিকল 36ৰ পৰা 51 লৈকে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ বিষয়ে উল্লেখ কৰা হৈছে। ঠিক একেদৰে সংবিধানৰ পাৰ্ট 3 আৰ্টিকল 12ৰ পৰা 35 লৈকে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে আৰ্টিকল 51A ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। এই বিষয়ে পিছৰ পলিটিৰ ভিডিঅ'ত বহলাই আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।